মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত এটা ৰিকুৱেষ্ট প্ৰায় থাকে বা আপোনাৰ ডিগ্ৰীৰ নোটছখিনি দেখাবচোন আৰু অসমীয়া হেণ্ডৰাইটিংখিনি দেখাব গতিকে আজি ভিডিঅ'টোৰ শেষত আপোনালোকৰ ৰিকুৱেষ্টত ডিগ্ৰীৰ নোটছখিনিও দেখাম আৰু অসমীয়া হেণ্ডৰাইটিংখিনিও দেখাম পিছে আজি বছৰটোৰ প্ৰথম জুই ফুৱালোঁ আৰু জুই ফুৱাই এটি দেউতাৰ লগত মাছ আনিবলৈ গৈছিলোঁ মানে মই আপোনালোকক ভিডিঅ'টোত কৈছিলোঁ যে আমাৰ ঘৰত বহুত কেইজন মিস্ত্ৰীৰ কাম চলি আছে গতিকে তেওঁলোকক দুপৰীয়া সাজত দিবৰ কাৰণে মাছ আনিবলৈ গৈছোঁ আৰু মাছখিনি আনি আগতে ঠাইডোখৰ চাফা কৰি লৈছোঁ য'ত খানাটো বনাম আৰু চৌকাটোও থাকে সাধাৰণতে আমাৰ আৰু ঠাইখিনি চফা কৰি লৈ এয়া চব্জিখিনি বহাই দিছোঁ বহুত বেছি চব্জি হৈছিলে যিহেতু মানুহ বহুত কিজন হৈছে টোটেল 15টা মান মানুহ হৈছিলে গতিকে এয়া লৰাব নোৱাৰা অৱস্থা হৈছে তথাপিও চব্জিখিনিত আচলতে বন্ধাকবি থাকিলে বহুত বেছি ফুলি আহে কিন্তু অকমান লৰাই দিয়াৰ পিছত সেইখিনি শুহিও যায় আৰু এয়া মোৰ ফাইনেলি ডিগ্ৰীৰ নোটছখিনি আপোনালোকক দেখাম বুলি যে কৈছিলোঁ আৰু এই ডিগ্ৰী বহীটোত নোটছখিনি মই সম্পূৰ্ণ নিজাকে উলিয়াইছিলোঁ কিতাপৰ পৰা পঢ়ি কোনো পিডিএফৰো সহায় লোৱা নাছিল আৰু কলেজৰো নোটছ নাছিলে গতিকে ভিডিঅ'টো কেনে পালে মোক কমেণ্ট কৰি জনাব দেই